নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আজি মোৰ কি হৈছে বহুত দিনৰ পৰা এটা চাইনিজ ৰেচিপি খাব বহুত মন গৈ আছিল এটো হৈছে যেটো চাইনিজ সস থাকে ন কেঁচা জলকীয়া এই কেঁচা জলকীয়া সসটো খাবলৈ বহুত মন গৈ আছে তো কেনেকৈ বনাম মই হেতু আপোনালোকক এতিয়া দেখুৱাই যাম Chinese toys দুই ধৰণে খাব পাৰে এটা কেঁচা জলকীয়া এটা শুকান জলকীয়া মই কেঁচা জলকীয়া লৈছো 50 গ্ৰাম মান বনাম আধা কেঁচা জলকীয়া আধা পকা জলকীয়া আৰু সেই পকা জলকীয়া আৰু কেঁচা জলকীয়া কিটা মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছো লগতে আদা আৰু নহৰু যেটো চাইনিজ হয় তো আদা আৰু নহৰুখিনি অলপ মোটা হ'ব লাগিছিল কিন্তু মই হেতু কৰিব নোৱাৰিলো কাৰণ মোটাত নাই এতিয়া চাওক মই এখিনি মিক্সিত মাৰিম কিন্তু মিক্সিটো সম্পূৰ্ণ শুকান হ'ব লাগিব যাতে আপোনাৰ পেষ্টটো ধুনিয়া হয় আৰু আপুনি যেতিয়া এনেকে মিক্সিত মাৰিব তো এনেকুৱা কৰিব লাগিব যত মানে অলপমান আহবিলাক ৰৈ যায় যাতে একেবাৰে পিচি চাটনি নিচিনা হৈ না যায় আৰু এতিয়া মই এখিনি কেনেকৈ বনাব লাগে আপোনালোকক দেখুৱাম এখিনি আপোনালোকে মাৰি পেলাই এটা এক্সট্ৰাকে বাউলত লৈ লব যিকোনো এটা বাউলত আৰু তাৰ পিছত আমি ইয়াত অলপমান দিম নিমখ আপোনালোকে সোৱাদ অনুসাৰে নিমখ দিব মই 1 চামুচ হে দিম তাৰপিছত 1 চামুচ দিয়াৰ পিছত মই এটা ভিনেগাৰ দিম হোৱাইট ভিনেগাৰ যেটো সেই হোৱাইট ভিনেগাৰটো আপোনালোকে 3 চামুচ 5 চামুচ যিমান দিব বিচাৰে দিব পাৰে মই 3 চামুচকে দিছো আৰু এখিনি মই ইয়াত এতিয়া বাকি দিছো তাৰ পিছত মই দিম আপোনালোকৰ চেনিটো আপোনালোকে দিব পাৰে হেতু দিলে অলপ ভাল হয় টেষ্টটো তো আপোনালোকে গুড়া কৰি পেলাই চেনি দিব পাৰে এনেও আপোনালোকে চেনিখিনি দিব পাৰে আৰু গুটিখিনি দিয়াৰ পিছত আপোনালোকে গুটিখিনি অল টোটাল মিক্স কৰি লব আৰু খুব ধুনিয়াকৈ মিক্স কৰিব যাতে পেষ্টটোৰ লগত গুটিখিনি মিক্স হৈ যায় আৰু তাৰ পিছত আপোনালোকে সেই বাউলছটো থৈ দিব তাৰ পিছত আমি এতিয়া কি কৰিম অলপমান পিয়াজ কাটিম ইয়া মই পিয়াজ কাটিছো এখিনি পিয়াজ অলপ সৰহকে লৈছো এটো হৈছে জালুক আৰু এটো ইলাইচি তাৰ পিছত দালচিনি লং আৰু তেজপাত আৰু অলপ পিয়াজ সৰহকে লৈছো এখিনি কেৱল আমি ভাজিম এখিনি আমি ব্যৱহাৰ নকৰো মানে ইয়াৰ যেটো গোন্ধ আৰু ইয়াৰ যেটো ৰস সেই ৰসটোহে আমি ব্যৱহাৰ কৰিম যেটো তেলত ৰস ৰৈ যাব ন সেইটোহে আমি ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি এটা কি কৰিম কেৰাহীটো গৰম কৰিছো আৰু গৰম কৰি ইয়াত আমি তেল দিছো আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে মিঠা তেল ব্যৱহাৰ কৰিব পাৰে ৰিফাইন্ড ৰাইচ ব্ৰেন ফৰচুন এভৰিথিং তেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এতিয়া মই এখিনি ইয়াত দিছো এখিনি মই অলপমান হালধীয়া মানে কোন বাদামী ৰঙৰ হোৱা লৈকে 5 মিনিট মান বা 3-4 মিনিট মান মই ভাজিম যেতিয়ালৈকে হয় আৰু ইয়াত আপোনালোকে একো বেলেগ বস্তু মিক্স নকৰিব নিমখ চিমখ নিদিব পিয়াজটো সিজিবৰ কাৰণে তো অটোমেটিকলি সিজিবৰ কাৰণে এনেকৈ আপোনালোকে ভাজিব আৰু ভাজি পেলাই ঢাকন মাৰি দিব দিয়াৰ পিছত আপোনালোকে অলপ সময় 3-4-5 মিনিট যিমানখিনি আপোনালোকে বিচাৰে তাৰ পিছত আপোনালোকে চাব যে এখিনি দেখিছে এনেকুৱা যেটো সিজি গৈছে ইয়াৰ আপোনাৰ যেটো ৰস থাকে এটা প্ৰত্যেকটো বস্তু সিজাৰ পিছত তাৰ ৰসটো এৰি দিয়া যাগে সেইখিনি এৰি দিছে আৰু এখিনি আমি এতিয়া উলিয়াই ললো আৰু লগতে এই তেলখিনি মই ব্যৱহাৰ কৰি এই পেষ্টটোত বনোৱা দে সসটো বনোৱা এতিয়া এই গৰম তেলখিনি মই ইয়াত 1 চামুচকে ইয়াত দি যাম আৰু চাব কেনেকৈ একদম উতলি যোৱাৰ নিচিনা হয় যে আমি সম্ভাৰ যে মাৰো এনেকৈ কড়াই বিলাকত খুব সম্ভাৰ মাৰা হয় তো এখিনি মই গুটেই তেলখিনি এতিয়া ইয়াত ধুনিয়াকৈ দি দিম এতিয়া চাব কি ধুনিয়াকৈ আপোনাৰ ধোঁৱা এটা ওলাই যাব তো এই বস্তুটো মোৰ খাবলৈ সাংঘাতিক লোভ লাগি আছিল বহুত দিনৰ পৰা লোভ লাগি আছিল যে মই বস্তুটো খাম কিন্তু কেঁচা জলকীয়াটো পালেও মই পকা জলকীয়াটো পোৱা নাছিলো মোৰ ইয়াত অলপমান প্ৰবলেম হৈ আছিল এখিনি পোৱা তো এখিনি হৈ গল ৰেডি আৰু এখিনি আপোনালোকে খাব পাৰে বিভিন্ন ধৰণৰ ফুড আপুনি ভাতৰ লগত খাব পাৰে অকন চাটনি নিচিনা ৰুটি ভাজি আৰু আজিকালি খুব ফেমাস বস্তু এটো চাওমিনটো ন তো চাওমিনটো আপোনালোকে এখিনি অলপ অকমান দি পেলাই খাব পাৰে আৰু এখিনি লগে লগে ব্যৱহাৰ নকৰিব এখিনি আপোনালোকে অকমান বাউল এটাত ভৰাই থব ফ্ৰিজত থৈ দিব যেতিয়া অকন টেষ্টটো ফ্লেভাৰ আহিব এদিনৰ সম্পূৰ্ণ পিছত তেতিয়া আপোনালোকৰ খাই খুব ভাল লাগিব ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে আপোনালোকে বনাবলৈ চেষ্টা কৰিব আৰু মোৰ যেটো ভিডিও আছে হেতু আপোনালোকে সকলোৱে মৰমেৰে আকোৱালি লৈ পেলাই লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থ্যাংক ইউ বাই বাই